ফ্ৰেন্ডছ আগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ কি খবৰ সকলোৰে নিশ্চয় ভাল আৰু আজি হৈছে 15 আগষ্ট স্বাধীনতা দিৱস আৰু সকলোকে আমাৰ ফালৰ পৰা ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ হিয়াভৰা শুভেচ্ছা জনালোঁ আমাৰ গোটেই কেইজনৰে ফালৰ পৰা আৰু আমি আজি এঠাইলৈ আহি আছোঁ আৰু কলৈ যাওঁ কি কৰোঁ ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ক'ত যাওঁ আমি অকলে নাযাওঁ মানে হাজবেণ্ডৰ বন্ধু আৰু তেওঁৰ পৰিবাৰো যাব আগত ৰৈ আছে দেখাম বাৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হেপী ইণ্ডিপেণ্ডেন্স ডে বুলি কওঁ আৰু আজি আমি ক'ত আহিছোঁ দেখি গম পাইছেই চাগে হয় আমি কনকা ৰিজৰ্টলৈ আহিছোঁ আৰু ইয়াত টিকট কাটিব গৈছে তেওঁলোকে আৰু আমি ৰখি আছোঁ আৰু বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ বহুত ভাল লাগে হেনো কোৱা শুনি থাকোঁ তাৰপিছত ফাইনেলি আজি আহিলোঁ আৰু এয়া দুয়োফালে চাহপাতৰ বাগিচা আছে গাড়ী পাৰ্কিঙত থৈ আজি ইমান মানুহ আহিছে মানে গাড়ী থ'ব জেগা নোহোৱা হৈছে কিবাকৈ গাড়ীখন থৈ আহিলোঁ আমি ভিতৰৰ ফালে আৰু তাত ভিতৰৰ কিছু মুহূৰ্ত ভিডিঅ' কৰিছোঁ আপোনালোকে প্লিজ চাব শেষলৈকে বুটিং কৰিবি নেকি কৰিবি এফালে উল্টো বা নোৱাৰি দেখো তুমি মাৰিবা না নামাৰা
গেল আমার নাই পাহাৰে পৰা আমি বহুত এনজয় কৰিলোঁ যিহেতু স্বাধীনতা দিৱস আজি আমিও স্বাধীনভাৱে বহুত খেলিলোঁ বাবুই খুব ভাল পাইছে আৰু এতিয়া প্ৰধান কাম হৈছে খোৱাটো নহয় জানো এয়া খাব লৈছোঁ খোৱাৰ কথানো কি ক'ম থলুৱা খাদ্য সকলো আৰু পাতত ভাত দিছে জানে সকলোৱে বাৰু অহাবোৰে এতিয়া খাই লওঁ আৰু এতিয়া বাজিছে 3:30 আৰু কিছু সময় থাকি আমি যামগৈ যাবতো মন নায়েই বাৰু আকৌ কেতিয়াবা আহিম সময় সুবিধা পালে আৰু চাই যাব ভিডিঅ'টো